নমস্কাৰ, মোৰ নাম পৰমানন্দ গোহাঁই। মই পৰমানন্দ গোহাঁই চেনেলটোলৈ স্বাগতম। আৰু আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো চোৱাৰ আগত কৰোণা ছাবস্ক্ৰাইব, ভাইৰাছে লাইক, গোটেই শ্বেয়াৰ পৃথিৱীত মহাপ্ৰলয়ংকাৰী কৰিবলৈ ৰূপ নেপাহৰিব, লগতে ধৰিছে। আৰু কমেণ্ট কৰিব। পোনপ্ৰথমে চাইনাৰ wuhan চহৰত মুঠতে চিনাক্তকৰণ কৰা হৈছিল। আৰু পিছত গোটেই বিশ্বজুৰি কৰোণা ভাইৰাছ বা COVID-19 গোটেই বিশ্বজুৰি বিয়পি গ'ল। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ইয়াক মহামাৰী ৰূপে আখ্যা দিছে। পিছত COVID-19 এনেকুৱা ধৰণৰ ভাইৰাছ মানুহৰ সংস্পৰ্শলৈ আহিব নালাগে। আৰু কিছুমান হাত চাবলগীয়া WHO এনেকুৱা ধৰণৰ কিছুমান নিয়ম বান্ধি দিছে। ওচৰৰ 6 ফুট দূৰত থাকিব লাগে, মানুহে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, হাত চাবোনেৰে ধুব লাগে, হাত চেনিটাইজাৰ বা চাবোনেৰে ধুব লাগে, 6 ফুট দূৰত মেইনটেইন কৰিব লাগে। আৰু ইয়াত ভাৰততো প্ৰভাৱ বহুত বৰ্তমান বেছি হৈছে। সেইকাৰণে ভাৰতে নতুন এটা এপছ লঞ্চ কৰিছে। আৰু বজাৰলৈ যোৱা টাইমতো ডিষ্টেঞ্চ মেইনটেইন কৰি বজাৰ কৰিব লাগে। নতুন এপছ লঞ্চ কৰিছে। এপছটো হ'ল আৰোগ্য সেতু নামৰ এপছ। যি এপছ হয় কৰোণা ভাইৰাছৰ নম্বৰ লগইন কৰাৰ পাছত এলাৰ্ট কৰি দিব, কৰোণা ভাইৰাছৰ ওচৰৰ সংস্পৰ্শলৈ আহিছে নে, আপোনালোক কেনেকুৱা ধৰণৰ কি সম্পূৰ্ণ এই এপছটোৰ বিষয়ে জানো। আৰু আহক আৰু এনেকুৱা ধৰণৰ এপছটো কেনেকৈ ধৰণৰ কাম কৰিব আৰু কেনেকৈ ইনষ্টল কৰে আৰু কি কৰে সম্পূৰ্ণ বিষয়ে সবিশেষ ডিটেইলছ জানো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে চাওক। তো ডাউনলোডাৰটো বহুত বেছি আছে। ইয়াত বৰ্তমান 15 মিলিয়ন ডাউনলোডাৰ প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। চাওক, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে প্লে' ষ্ট'ৰ যাব। প্লে' ষ্ট'ৰ আৰোগ্য সেতু নামৰ এপছটো টাইপ কৰিব। টাইপ কৰাৰ পাছত আৰোগ্য সেতু ডাউনলোড কৰিব। ৰেটিংটো ধুনীয়া হয়। 50 মিলিয়ন ডাউনলোডাৰ হয়। ৰেটিং 2.80 MB আছে। অতি সোনকালে ডাউনলোড হৈ যাব। এপছটো বেছি দেৰি নালাগে ডাউনলোড হ'বলৈ। এপছ ডাউনলোড হৈ যাব। এপছটো ডাউনলোড হোৱাৰ পাছত আপোনালোকে ইনষ্টল কৰাৰ পাছত এনেধৰণৰ ধুনীয়া ইণ্টাৰফেচখন তলত দেখাই দিব। ইণ্টাৰফেচ চাই লওক আপোনালোকে। ডাউনলোড 4.5 লাইকছ। ৰেটিংটো হ'ল 3+ 50 মিলিয়ন ডাউনলোডাৰ, 4.5 ৰেটিং। আৰোগ্য সেতু এপছ খোল খাই গ'ল। টোটেল আছে 11টা ভাষা। ইয়াত দেখিবলৈ পোৱা যায়। ভাৰতৰ বিভিন্ন ভাষা 11টা। আৰু কেনেকৈ কাম কৰিব আৰু কেনেকৈ আপোনাক প্ৰটেক্ট কৰিব কৰোণা ভাইৰাছৰ ইনফৰমেশ্যনবোৰ দিব। আৰু কোনোবা কৰোণা ভাইৰাছত যদি ইনফেক্ট হৈ আছে ব্যক্তি কাষলৈ যদি আহিছে তাক এলাৰ্ট কৰি দিব। আপোনাক আছে নেকি আপোনালোকে গম পাব। আৰু এই এপছটোৰ জৰিয়তে আপোনালোক কি কৰিব। এপছটো আকৌ আপোনালোকক সুধিব, অকুপেশ্যনটো কি কৰে, আপোনালোকে কাম কৰে বা কিবা ইণ্ডাষ্ট্ৰিত কিবাকিবি কাম কৰে বা জব কৰে বা কি সেইবোৰ সুধিব। আৰু কাম কৰে বা ডিটেইলছ অৰিজিনেল আপুনি যিখিনি ডিটেইলছ হয় সেইবোৰ সুধিব। আপোনালোকৰ ডিটেইলছটো আপোনালোক ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ ব্লুটুথ ডিভাইচটো আপোনালোক অন কৰি থ'ব। GPS লোকেশ্যনটো অন কৰি থ'ব। তাৰপিছত আপোনালোকৰ ফোন নম্বৰটো দিব। ফোন নম্বৰ OTP আহিব। লগইন কৰিব। মই লগইন কৰিলোঁ। লগইন কৰাটো হৈ গ'ল। লগইন কৰাৰ পাছত আপোনালোকে GPS আপোনালোকৰ কিছুমান প্ৰশ্ন সুধিব। আপোনালোকে নাম কি, কেনেধৰণৰ কি কৰে, আপোনাৰ জব কি, মেল নে ফিমেল, আপোনালোকৰ বয়স কিমান, কেনেধৰণৰ। আৰু ইয়াত বিশেষ ভূমিকা আছে। আৰু বিশেষ ভূমিকা ব্লুটুথ আৰু GPSৰ বিশেষ ভূমিকা আছে। ব্যৱহাৰ কৰা হয়। এই GPS কৰোণা ভাইৰাছৰ সংক্ৰামিত কিমান দূৰত আছে আপোনালোকে এলাৰ্ট কৰিব। GPSটো আৰু ব্লুটুথে আপোনালোকে নেট আৰু ব্লুটুথ GPS অন কৰি থ'ব লাগিব। আৰু ওচৰলৈ সংস্পৰ্শলৈ আহিছে নেকি, আপোনালোকে কৰোণা ভাইৰাছৰ ৰোগীৰ সংস্পৰ্শলৈ আহিছে নেকি দেখাই দিব। তাৰপিছত আৰু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ শুদ্ধকৈ ভৰাব, কাৰেক্টকৈ ভৰাব। তেতিয়া আপুনি ছেফ বা প্ৰটেক্ট হৈ থাকিব। ইয়াত সম্পূৰ্ণ আপোনালোকৰ যি কৰে এইজ বা
কিবা কিবি আপোনালোকৰ যি অৰিজিনেল আপোনাৰ ডিটেইলছ আপুনি যদি 14 দিন বা ইণ্টাৰনেশ্যনেল বা নেশ্যনেল কিবা আপুনি যাতায়াত ব্যৱস্থা বা ফুৰিছে নেকি বা বহুত 30 দিনৰ ভিতৰত ক'ত কেনেকৈ আছে আপোনালোকৰ ঘৰতে আছে নে কি সুধিব আৰু কিছুমান আপোনাৰ নাম সুধিব আপোনাৰ ফুল নেম সুধিব ফুল নেম সুধিব মই ফুল নেম টাইপ কৰি দিছোঁ আৰু আপোনাৰ কিবা কিবি আগতে কিবা বেমাৰ চেমাৰ আছে নেকি হ'ব কিবা যদি আছে যদি আছে যদি আৰু বেলেগ ষ্টেটাছ কিবা কিবি ধৰণৰ সম্পূৰ্ণ ফিল আপ কৰি দিব আপুনি তো মই যেনেকৈ ফিল আপ কৰি দিয়া হৈছে ইয়াত আপোনালোকে কুৱেশ্যন সুধিব কুৱেশ্যন দিব আপোনালোকে টাইপ কৰি দিয়াৰ লগে আপোনালোকে নেক্সট কুৱেশ্যন দিব আপোনাৰ সকলো হৈ যোৱাৰ পাছত তো এতিয়া আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰাৰ পাছত মোৰ কণ্টিনিউ হৈ আছে তাৰপিছত য়েছ কৰি দিব লাষ্টত য়েছ কৰি দিব সম্পূৰ্ণ য়েছ কৰি দিব তো আৰু ৰুবি ইনফৰ্মেশ্যনটো এনেকুৱা ধৰণৰ হয় এতিয়া প্লিজ গিভ কণ্টেক্ট আছে আপোনালোকৰ আনচাৰটো চব অ'কে আছে তো অ'কেটো ক্লিক কৰি দিব তো অ'কে কোৱাৰ পাছত তো অ'কে পাছত লাহেকৈ ইনষ্টল হৈ এপছটো ইনষ্টল হৈ যাব তো ইনষ্টল হৈ যোৱাৰ পাছত হৈ আছে এতিয়া প্ৰচেছিং হৈ আছে এতিয়া পোষ্ট কুৱেশ্যন সুধি আছে আপোনালোকৰ ঘৰ ক'ত কোন ঠাইত কেনেধৰণৰ কি জব লোকেশ্যন আপোনালোকৰ তো কি কৰে আপোনালোকে জীৱিকা বা কিমান দিনৰ ভিতৰত কিমান ফুৰিবলৈ গৈছিলে আপোনালোকে ঘৰৰ ওচৰত যদি আপোনালোকে বা যায় কিমান দূৰ গৈছে আপুনি বা বজাৰ লোকেশ্যন কিমান দূৰলৈ গৈছে বজাৰ বা কিমান দূৰলৈ গৈছে ট্ৰেকিং কিমান দূৰত আছে আপুনি সম্পূৰ্ণ লোকেশ্যন এই এপছটোৰ জৰিয়তে দেখাই থাকিব আপোনালোকে এলাৰ্ট কৰি থাকিব আপোনাৰ যদি ৰোগী সংস্পৰ্শলৈ আহে বা ৰোগী দূৰতে থাকে যে COVID-19 যদি এৰিয়া ভিতৰত আপুনি যদি সোমাই যায় সম্পূৰ্ণ এপছটোৱে এলাৰ্ট কৰি দিব আপোনাক আৰু বিৰাট ধুনীয়া ফিউচাৰ আছে এপছটোত ভাৰতত কিমানখিনি এতিয়ালৈকে ডেথ হ'ল বা কিমানখিনি ভাল হ'ল কিমানখিনি আক্ৰান্ত এই ৰোগত সকলো এই এপছটোৰ জৰিয়তে দেখাই দিব শ্বেয়াৰ কৰিব পৰা অপশ্যনো আছে ধুনীয়াকৈ আৰু আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰিব এপছটো আৰু আছে ফিচাৰ ধুনীয়া ফিচাৰ আছে আৰু হেল্পলাইনৰ নম্বৰ আছে বিভিন্ন ৰাজ্যৰ ষ্টেটাছ হেল্পলাইনৰ নম্বৰ আছে আপোনালোকৰ যদি কিবা কিবি কেনেকুৱা ধৰণৰ হৈছে জ্বৰ কাহ বা হৈছে আপোনালোকৰ হেল্পলাইন নম্বৰ ফোন কৰিব পাৰে আপোনালোকে তাৰপিছত 14 দিনৰ অফিচিয়েল কিবা ন'টিচ ইনফৰ্মেশ্যন কিবা জানিবলগীয়া আছে COVID-19 বিষয়ে সকলো জানিব পাৰিব হোৱাটছআপ বা ফেচবুক বা যেনেধৰণৰ আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব এয়াৰ থ্ৰুৱেদি সম্পূৰ্ণ শুদ্ধ তথ্য এতিয়া এনেকৈ দেখাই দিছে ইউ আৰ ছেফ বুলি দেখাই দিছে ধন্যবাদ ঘৰতে থাকক সুৰক্ষিত থাকক সকলোকে বচাওক বন্ধুবৰ্গৰ লগত এই এপছটো শ্বেয়াৰ কৰক আৰু সকলো শ্বেয়াৰ কৰক মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক পৰমানন্দ গোহাঁই ধন্যবাদ থেংক ইউ